আজি এই ভিডিওত আমি যোনখিনি কোৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছোঁ তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাত সেইখিনি দেখিবলৈ পাবাই তো আজি আমি কিছুমান গ্ৰামাৰ টপিক ডিছকাছ কৰিম যোনখিনি এক্সামত অহা খুবেই বেছি চান্স আছে সিলেবাছত যি গ্ৰামাৰ আছে মেট্ৰিকৰ বাবে আমি এটা টপিকো আজি বাদ নিদিওঁ গোটেইখিনি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণ চাবা তো আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ভুল বাক্য শুধৰণি সেইটো চাম তাৰপিছত আমি ডিছকাছ কৰিম উপসৰ্গ কি হয় কেনেকুৱাকৈ কৰিব লাগিব পুৰণি শব্দৰ আধুনিক ৰূপ এইটো আমি ডিছকাছ কৰিম আজি কি কি ইম্পৰ্টেণ্ট আছে তাৰপিছত এটা শব্দত প্ৰকাশ কৰা সেইখিনি তোমালোকে চাব লাগিব কি কি কুৱেশ্যন আছে গোটেইখিনি চাম সমাৰ্থক শব্দ কোনখিনি বেছি ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে সেইখিনি চাম তাৰপিছত প্ৰত্যয় কেনেকুৱাকৈ তোমালোকে কৰিব লাগিব কি কি চাব লাগিব তাৰপিছত নত্যবিধি সত্যবিধি কি কি ইম্পৰ্টেণ্ট আছে গোটেইখিনি ডিছকাছ কৰিম জতুৱা ঠাঁচ কি হয় সেইখিনি কেনেকুৱাকৈ কৰিব লাগিব তাৰপিছত সমা কি হয় মানে গোটেইখিনি চাম এটা গ্ৰামাৰ টপিক আমি বাদ নিদিওঁ ইয়াৰ আগত যোনটো আমি মেইন বুকৰ কাৰণে বনাইছিলোঁ য'ত আমি চমু উত্তৰ মূল ভাৱ আছিল আবেদন আছিল ৰচনা আছিল বৈচিত্ৰ্যময় অসম আছিল সেই ভিডিঅ'টো তোমালোকে নিশ্চয় চাইছা যদি গম পাবাই কিমান হেল্পফুল আছিলে তো এতিয়া আজি আমি অসমীয়া ব্যাকৰণখনো শেষ কৰি দিম তো ব্যাকৰণ আমি আজি A to Z ডিছকাছ কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাবা তো আগৰ ভিডিঅ'টো যদি চাই থৈ দিছিল আৰু এইটো ভিডিঅ' যদি চাই আছা তেনেহ'লে গেৰাণ্টি তোমালোকে ফেইল নকৰা খালি বস্তুখিনি ভালকৈ মন দি চাবা তো ক'ব গ'লে আৰম্ভ হৈ গৈছে মেট্ৰিক পৰীক্ষাত আমিও সাজু হ'ব লাগিব তোমালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কোনোবা যদি নতুনকৈ চাই আছা ছাবস্ক্ৰাইব কৰিবা কাৰণ যিসকলে আমাক ছাবস্ক্ৰাইব কৰি থৈছা তোমালোকে আগৰ পৰা জানা আমি হাফ ইয়াৰলি এক্সাম প্ৰি ফাইনেল এক্সাম চবতে সহায় কৰি আহিছোঁ আৰু মেট্ৰিকতো সহায় কৰি যাম তোমালোকৰ পৰা বাছ ছাপোৰ্ট লাগিব কেনেকৈ ছাপোৰ্ট কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মই জানো যিসকলে আমাক আগৰ পৰা চাই আহিছা চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছা তো সকলোৱে ভিডিঅ'টো লাইক কৰি দিবা মই যিমান পাৰোঁ A to Z ফ্ৰীতে সহায় কৰি যাব চেষ্টা কৰিম তো অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গ্ৰামাৰ টপিক কি আছে তো ইয়াত যোনখিনি মই দেখাইছোঁ এই গোটেইখিনি তোমালোকৰ গ্ৰামাৰ টপিক হয় তো গোটেইখিনি এফালৰ পৰা আমি আলোচনা কৰিম কিন্তু প্ৰথম মই ইজিখিনি ডিছকাছ কৰিম এইকাৰণে ইজি টপিকখিনি আগত ডিছকাছ কৰিম কাৰণ বহুতো এনেকুৱা ষ্টুডেণ্টেও চাই আছে যিসকলৰ গ্ৰামাৰ একোৱে হোৱা নাই তো তোমালোকে এই টপিকখিনি এটলিষ্ট চাই যোৱা খুবেই ইজি হয় ইজিলি মাৰ্কছ আহি যাব প্ৰথম আমি চাম ভুল বাক্য শুধৰণি তো এইটো তোমালোকৰ পৰীক্ষাত আহিবই তো কি এনেকুৱাকৈ দিব চোৱা এনেকুৱা নিচিনা কুৱেশ্যন আহি থাকে কিছুমান এক্সাম্পল লৈ আনিছোঁ চোৱা সি মোক গালি দিছে তো আমি নৰ্মেলি কি বুলি কওঁ সি মোক গালি দিছে কিন্তু আচলতে গালি দিছেটো শুদ্ধ নহয় শুদ্ধটো কি হ'ব সি মোক গালি পাৰিছে তো কুৱেশ্যনটো এনেকুৱা নিচিনা দি দিব তোমালোকে এনচাৰটো এনেকুৱাকৈ দিব লাগিব আৰু চোৱা আমি বজাৰ যামটো কিন্তু শুদ্ধ নহয় শুদ্ধটো কি হ'ব আমি বজাৰলৈ যাম যদি ক'ৰবালৈ যোৱা কথা কয় তেনেহ'লে তোমালোকে লৈ বুলি দিব লাগিব তো সেইটো মন কৰিবা নেক্সট তোমালোকে 3 নম্বৰটো চোৱা মই কালি তেজপুৰ যাম তো বহুতে কি কয় মই কালি যাম বুলি কৈ দিওঁ আমি কিন্তু কালি যাম বুলি কোৱাটো এইটো ভুল হয় কাইলৈ হ'ব লাগে আচলতে তো উত্তৰ কি দিছে মই কাইলৈ আৰু তেজপুৰ বুলি দিছে তো যেনেকৈ বজাৰলৈ যাম তেজপুৰলৈ যাম তো ইয়াত আমি লৈটো লিখিব লাগিব যদি ক'ৰবাত যোৱা বুজাইছে তেনেহ'লে লৈ বুলি দিবা তোমালোকে ইয়াত কি হ'ব শুদ্ধটো হ'ব মই কাইলৈ তেজপুৰলৈ যাম নেক্সট 4 নম্বৰটো কি দিছে মই কাইলৈ যোৰহাট যাম তো ঠিক তেনেকুৱাকৈ মই কাইলৈ যোৰহাটলৈ যাম তো যিকোনো ঠাইৰ কথা ক'ব পাৰে ডিষ্ট্ৰিক্টৰ কথা ক'ব পাৰে তো ইয়াত ধৰি লোৱা তেজপুৰ আছে তেজপুৰলৈ হৈ গৈছে যোৰহাট আছে যোৰহাটলৈ হৈ গৈছে বজাৰ আছে বজাৰলৈ হৈ গৈছে তো সেনেকুৱা হ'ব নেক্সট তোমালোকে 5 নম্বৰটো চোৱা কি দিছে মই ভাত খাই স্কুল গ'লোঁ তো ইয়াৰ শুদ্ধটো কি হ'ব মই ভাত খাই স্কুললৈ গ'লোঁ তো ইয়াতো স্কুললৈ হ'ব যেনেকৈ বজাৰলৈ হৈছিলে ইয়াত স্কুললৈ হ'ব নেক্সট 6 নম্বৰটো চোৱা প্ৰধান শিক্ষকক লগ কৰিলানে তো আমি লগৰ লগত কৰিলা বুলিয়ে নৰ্মেলি কওঁ কিন্তু সেইটো আচলতে ভুল হয় শুদ্ধটো হ'ব প্ৰধান শিক্ষকক লগ ধৰিলানে তো সেইটোহে শুদ্ধ হ'ব নেক্সট তোমালোকে চোৱা মূৰ বিষাইছে তো আমি নৰ্মেলি কি বুলি কওঁ মূৰ বিষাইছে বুলিয়ে কওঁ কিন্তু ইয়াৰ শুদ্ধটো কি হ'ব মূৰটো বিষাইছে তো সেইটোহে আচলতে শুদ্ধ হ'ব তো তেনেকুৱাকৈ আহিব পাৰে তোমালোকে চাবা নেক্সট 8 নম্বৰটো চোৱা 4টা বজাৰ লগে লগে আমি যাম আচলতে 4টা নহয় 4 বজাৰ লগে লগে আমি যাম হ'ব লাগে ইয়াত এনেকুৱা হ'ব পাৰে যে এটা বজাৰ লগে লগে আমি যাম কিন্তু আচলতে কি হ'ব 1 বজাৰ লগে লগে আমি যাম তো সেইটো মন কৰিবা তেনেকুৱা নিচিনা কুৱেশ্যন সোধে নেক্সট তোমালোকে 9 নম্বৰটো চোৱা তোমাৰ মা ঘৰত আছেনে ইয়াৰ কাৰেক্টটো হ'ব তোমাৰ মাৰা ঘৰত আছেনে ঠিক তেনেকুৱাকৈ 10 নম্বৰ কি দিছে তোমাৰ দেউতাই কিয় চাহ নাখায় ইয়াৰ কাৰেক্টটো হ'ব তোমাৰ দেউতাৰাই কিয় চাহ নাখায় তো মা আৰু দেউতা যদি থাকে তেনেহ'লে ইয়াত মাৰা হ'ব বা দেউতাৰা হ'ব তোমালোকে লাগিলে PYQ চাই ল'বা তাত পাই যাবাগৈ এনেকুৱা নিচিনা কুৱেশ্যন আহে নেক্সট 11 নম্বৰটো কি দিছে এইখন দশমমান শ্ৰেণীৰ পাঠ্য কিন্তু কাৰেক্ট এনচাৰটো কি হ'ব এইখন দশম শ্ৰেণীৰ পাঠ্য দশম মান বুলি ক'ব নালাগে সেইটো নিলিখিবা তো তেনেকুৱা নিচিনা কুৱেশ্যন তোমালোকক মেট্ৰিকত সুধিব পাৰে এইটো হৈছে ভুল বাক্য শুধৰণি এইটো আহিলে মই নিশ্চয় ভাবিছোঁ তোমালোক সকলোৱে পাৰিবা মই যেনেকুৱা ফৰ্মেটৰ দেখুৱাইছোঁ তেনেকুৱা নিচিনা আহে নেক্সট আমি ডিছকাছ কৰিম উপসৰ্গ তোমালোকৰ আহিব তাত কি হয় উপসৰ্গ ধৰি লোৱা অপ বুলি দিছে তো এতিয়া তোমালোকে ৱৰ্ড কেইটামান লিখিব লাগিব অপ হ'লে কি হ'ব অপমান অপবাদ অপৰাধ অপকাৰ অপপ্ৰচাৰ তো তেনেকুৱা নিচিনা থাকিব উপসৰ্গটো হৈছে শব্দটোৰ আগত বহে তো তোমালোকক এনেকুৱাকৈ দি দিব পাৰে আৰু অকল অপ বুলিয়ে দিব যে সেইটো নহয় বেলেগো আহিব পাৰে ধৰি লোৱা তোমালোকক দিছে পৰা বুলি তো পৰা বুলি দিলে কি হ'ব পৰাজয় পৰাক্ৰম পৰাধীন পৰাগ তাৰপিছত তেনেকুৱা নিচিনা তোমালোকে লিখিব পাৰিবা পৰামৰ্শ ইত্যাদি তো ঠিক তেনেকুৱাকৈ যদি অনু দিয়ে কি হ'ব অনুকাৰ অনুৰোধ অনুকূল অনুতাপ অনুমতি অনুমান ইত্যাদি ঠিক তেনেকুৱাকৈ যদি অভি বুলি দিয়ে কি হ'ব
অভিমান, অভিযান, অভিমুখ, অভিনয়। তো তেনেকুৱাকৈ তোমালোকে ৱৰ্ড লিখিব পাৰিব লাগিব। ধৰি লোৱা তোমালোকক দি দিলে উপ দিলে কি হ'ব উপকাৰ, উপহাৰ, উপযুক্ত, উপমা, উপদেশ ইত্যাদি। তাৰপিছত অব বুলি দি দিব পাৰে, অৱতাৰণ, অৱহেলা, অৱগত, অৱকাশ, তো অৱস্থা তেনেকুৱাকৈ তোমালোকে দিব লাগিব। নেক্সট কি আছে দূৰ, তো ইয়াত কি আছে দুৰ্নাম, দুৰ্গম, দুৰ্ভাগ্য, দুৰ্দিন, দুৰ্গতি, দুৰ্নীতি ইত্যাদি। তো তেনেকুৱাকৈ হ'ব। তোমালোকে জাষ্ট লিখিব লাগিব, দুটামান ৱৰ্ড লিখি থৈ আহিবা। আৰু অকল সেইখিনিয়ে নহয়, তাৰ উপৰি আৰু আছে ইয়াত যোনখিনি দেখাইছোঁ অতি, পৰি, উঠ, তাৰপিছত তো সেয়া দিও সেইখিনি উপসৰ্গই হয়। আৰু উপসৰ্গ দিলে তোমালোকে এনেকুৱা নিচিনাকৈ ৱৰ্ড বনাব লাগিব। নেক্সট আমি ডিছকাছ কৰিম অনুসৰ্গ। অনুসৰ্গ কেনেকুৱা থাকে চোৱা, ইয়াত কি দিছে দেখোন। এতিয়া দেখোন দি তুমি এতিয়া চেণ্টেঞ্চ এটা বনাব লাগিব। কি হ'ব, তোমাক ইমানকৈ মাতোতেও আমাৰ ঘৰলৈ নাহিলা দেখোন। তো সেইটো হৈ গ'ল চেণ্টেঞ্চ এটা ধুনীয়াকৈ। নেক্সট কি দিছে পাই দিলে কি হ'ব, আজি বহুত দিনৰ মূৰত বৰষুণ এজাক দিছে পাই। তো ইয়াত মই জাষ্ট এক্সাম্পলহে দেখাইছোঁ। এতিয়া এনেকুৱা নহয় যে তোমালোকে ঠিক এনেকুৱাকৈ লিখিব লাগিব, বেলেগকৈ লিখিব পাৰা, কিন্তু যোনটো চেণ্টেঞ্চ লিখিবা সেইটো শুদ্ধ হ'ব লাগিব আৰু কেনেকুৱাকৈ ব্যৱহাৰ কৰিবা সেইটো চাবা। নেক্সট তোমালোকে চোৱা দে আছে। দে হ'লে কি হ'ব, ৰাস্তাৰে যাওঁতে সাৱধানে যাবা দেই। তো সেইটো হৈছে। নেক্সট আছে হ'বলা, তেখেত নাযায় হ'বলা। তো সেনেকুৱাকৈ দি দিছে। তো এইটো ঠিকে আছে। 5 নম্বৰত আছে চোন। তো এইটোতো কমনে হয়, তোমালোকে জানাই, মোক খবৰটো দিবাচোন। তো তেনেকুৱা নিচিনা তোমালোকে এটা চেণ্টেঞ্চ বনাই দিবা। আৰু ঢেৰ আছে, কিন্তু এটলিষ্ট তোমালোকে আইডিয়া এটা পাইছা অনুসৰ্গ কি হয়। এতিয়া আমি নেক্সট চাম পুৰণি শব্দৰ আধুনিক ৰূপ। তো তোমালোকৰ কিতাপতো আছে, তাৰপিছত মই PYQ কিছুমানে চালোঁ আৰু তাৰে ভিতৰত কিছুমান ইম্পৰ্টেণ্ট বাছি দিছোঁ। এটলিষ্ট এইখিনি তোমালোকে চাই যাবাই। ইয়াত চোৱা তৰণে মানে কি হৈছে পাৰ হ'বলৈ। তাৰপিছত কি দিছে বিগুতীয়া হ'লে কি হ'ব, ঠাট্টা কৰা। ফৈলা মানে কি হ'ব, হ'ল হ'ব। খুটীয়া মানে হৈছে শুই, পাশ মানে হৈছে কাষ, তাৰপিছত হন্তে মানে হৈছে পৰা, আশী মানে হৈছে আহি, কহা মানে হৈছে কোৱা, চক্ষু মানে হৈছে চকু, তাৰপিছত বাইলা মানে হৈছে বজালে, তাৰপিছত ৰহিবে মানে হৈছে ৰোৱা, ৰহু মানে হৈছে ৰৈ থকা, আৰু শাক মানে হৈছে খহি পৰা। তো এইখিনি ৱৰ্ড তোমালোকে চাবা পুৰণি শব্দৰ আধুনিক ৰূপ। তো এইখিনি বেছিকৈ আহি থাকে, এইখিনি তোমালোকে চাই থৈ দিবা। নেক্সট হৈছে এটা শব্দত প্ৰকাশ। এইখিনিও আহিব তোমালোকৰ। কেনেকুৱাকৈ আহিব চোৱা, ধান থোৱা ঘৰ কি বুলি কোৱা হয়, ভঁৰাল। যি মাছ মাংস নাখায় কি বুলি কোৱা হয়, নিৰামিষ আহাৰী। তাৰপিছত 3 নম্বৰটো চোৱা ভিক্ষা কৰে যি ভিখাৰী। তাৰপিছত 4 নম্বৰটো চোৱা যি খুজি মাঙি খায়, খোজনীয়া বা মগনীয়া। নেক্সট 5 নম্বৰটো চোৱা যি আনৰ বস্তু বলেৰে নিয়ে, ডকাইত। 6 নম্বৰত আছে যি কথা জনা নাযায়, অজ্ঞাত। তাৰপিছত কি দিছে পনীয়া গাখীৰ দিয়া গাই গৰু। ইয়াৰ উত্তৰটো হ'ব জলাহী। তাৰপিছত চোৱা যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই, নাস্তিক। যি কথাৰ অৰ্থ নাই, নিৰ্থক। তাৰপিছত 10 নম্বৰত কি দিছে এবাৰ গুটি লাগি মৰা গছ, ঔষধি। কঁঠালৰ সৰু কলি, মুচি। নেচ নখৰা বেঙৰ পোৱালি, লালুকি। যি একেলগে পঢ়ে, সহপাঠী। যাক মূল্য দি কিনিব নোৱাৰি, অমূল্য। ৰান্ধি খাব পৰা কলৰ পুলি, পচলা। একে মাতৃৰ গৰ্ভত জন্ম যাৰ, শহুদৰ। এক ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক, অঘৰী। ফুল নুফুলাকৈ গুটি হোৱা গছ, বনস্পতি। তো এনেকুৱা নিচিনা আৰু থাকিব পাৰে, তোমালোকে চাই ল'বা। মই ইম্পৰ্টেণ্টখিনিহে দেখাই দিছোঁ। নেক্সট আমি চাম সমাৰ্থক শব্দ। ইয়াত কি চাব লাগিব চোৱা আকাশ। আকাশ হ'লে কি হ'ব, গগন হ'ব, নভ হ'ব। তো তেনেকুৱাকৈ লিখিবা। পৃথিৱী আহে, বৰকৈ ৰিপিট হৈ থাকে পৃথিৱী। পৃথিৱী হ'লে ধৰাও হ'ব, বসুন্ধৰা হ'ব, ধৰিত্ৰী হ'ব। এইখিনি তোমালোকে চাবা। নদী বুলি আহিব পাৰে, নদী হ'লে নৈ হ'ব। তাৰপিছত প্ৰবাহিনীও হ'ব। তাৰপিছত চকু হ'লে কি হ'ব, নেত্ৰ হ'ব, নয়ন হ'ব। তো সেইখিনি তোমালোকে চাবা। তাৰপিছত নেক্সট তোমালোকে চোৱা ৰাতি হ'লে কি হ'ব, নিশা হ'ব, বা ডাইৰেক্ট ৰাতি নকৈ নিশা বুলিও দি দিব পাৰে কুৱেশ্যনত। নিশা ৰজনী একেই হয়। নেক্সট তোমালোকে চোৱা ৰজা আছে। ৰজা হ'লে কি হ'ব, নৰেশ্বৰ, নৃপতি, সেইটো লিখিব পাৰিবা। গছ হ'লে কি হ'ব, তৰু। তাৰপিছত ইয়াত দিয়া হৈ আছে, তোমালোকে চাবা। তাৰপিছত বতাহ হ'লে কি হ'ব, বতাহটো বৰকৈ আহে, পৱন বা অনিল লিখিবা তোমালোকে। এইখিনি মানে বেছিকৈ ৰিপিট হৈ থাকে, সেইটো কাৰণে মই দিছোঁ। ইয়াৰ পৰা অহা চান্স বেছি আছে, এনেই বাকী বহুত আছে তোমালোকে চাব পৰা। তাৰপিছত হাত হ'লে কি দিবা, কৰ বুলি দি থৈ আহিবা। ঘৰ যদি আহে গৃহ হ'ব, ভৱন হ'ব। তাৰপিছত অগ্নি হ'লে কি হ'ব, অনল হ'ব। তো তোমালোকে চাবা এইখিনি ইম্পৰ্টেণ্ট আছে। মই ইম্পৰ্টেণ্ট সমাৰ্থক শব্দখিনিয়ে দিছোঁ। তো সমাৰ্থক মানে হৈছে মানে মিনিংটো একে হ'ব লাগিব। তো তেনেকুৱাকৈ তোমালোকে লিখিলেই হ'ল। তাৰে অপজিটত আছে আকৌ বিপৰীতাৰ্থক শব্দ। এইখিনিও বৰ ইম্পৰ্টেণ্ট হয়। ইয়াত যোনখিনি মই দেখাইছোঁ সেইখিনি বেছিকৈ ৰিপিট হৈ থাকে। তো ইয়াত তোমালোকে অপজিটটো লিখিব লাগিব। উন্নতি হৈছে অৱনতি, মৃত হৈছে জীৱিত, তাৰপিছত আনন্দ হৈছে বিষাদ। ইয়াত মানে বিপৰীতাৰ্থক শব্দটো তোমালোকে লিখিব লাগিব। ঠিক তেনেকুৱাকৈ চোৱা দুখ মানে হৈছে গুণ, কৃতজ্ঞ হ'লে অকৃতজ্ঞ হ'ব। তাৰপিছত বিপৰীতাৰ্থক শব্দ নেক্সট তোমালোকে চোৱা উত্তম হ'লে হ'ব অধম,
তাৰপিছত গহীন হ'লে হ'ব চঞ্চল, প্ৰাচীন হ'লে নবীন হ'ব, তাৰপিছত স্থাৱৰ হ'লে অস্থাৱৰ, তাৰপিছত নেক্সট তোমালোকে চোৱা প্ৰশংসা হ'লে নিন্দা হ'ব। এইখিনি বৰকৈ ৰিপিট হৈ থাকে, এইখিনি চাবা তোমালোকে। আশীৰ্বাদ হ'লে অভিশাপ হ'ব, অমৃত হ'লে বিষ হ'ব, পৰোক্ষ হ'লে প্ৰত্যক্ষ হ'ব, উচ্চ হ'লে নিম্ন হ'ব, স্বাধীন হ'লে পৰাধীন হ'ব। এইখিনি চাই থৈ দিবা, এইখিনি মানে বেছিকৈ ৰিপিট হৈ থাকে, প্ৰি ফাইনেলটো আহিছে, তো এইখিনি তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত সন্ধি ভাঙা আহিব তোমালোকৰ, এনেকুৱাকৈ থাকিব, তোমালোকে ভাঙি লিখিব লাগিব। সূৰ্যোদয় হ'লে কি হ'ব, সূৰ্য যুগ উদয়, তাৰপিছত যথেষ্ট হ'লে যথাযুগ ইষ্ট। তো তেনেকুৱাকৈ কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ড মই বাছি দিছোঁ, তোমালোকে চাব পৰা। ইয়াত 1, 2, 3 আৰু 4 এইখিনি চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট এইখিনি ইম্পৰ্টেণ্ট আছে। 7 নম্বৰটো বৰকৈ আহি থাকে, যথাৰ্থ, যথাযুগ, অৰ্থ। তাৰপিছত নাবিকটো চাবা, ইয়াত মানে মই বেছিকৈ ৰিপিট হোৱাকেইটা বাছি দিছোঁ, তোমালোকে বাকীখিনি নিজে চাই ল'বা। তাৰপিছত আৰু 4টা আছে, এইখিনিও তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। মহোদয়টো আহি থাকে, মহাযুগ উদয়, সেইটো চাবা। হিমালয়, হিমযুগ আলয়। তো তেনেকুৱাকৈ দিয়া হৈ আছে, তোমালোকে চাবা, কিবা নোৱাৰিলে কমেণ্ট বক্সত জনাবা। তাৰপিছত আছে জ্যোতিচিহ্ন ব্যৱহাৰ, এইটো ইজি আছে। ইয়াত কি হয়, তোমালোকে চিম্বলখিনি দিব লাগিব, কমা, দাড়ি এইবিলাক দিব লাগিব। তো ইয়াতে তোমালোকে চোৱা, প্ৰশ্ন আছে, প্ৰণৱে ক'লে আজি স্কুল খোলা আছেনে? ইয়াত আছেনে বুলি প্ৰশ্ন কৰিছে, কিন্তু প্ৰশ্নবোধক চিনটোও নাই, কমা আদি একো দিয়া হোৱা নাই। তো তোমালোকে যেতিয়া শুদ্ধকৈ লিখিবা, তো এইটো ইংলিছৰ দৰে হয়, তাতো এইটো বহুত ইজিয়ে হয়, বহুতে এইটো ইজিয়ে পাবা। তো ইয়াত কি কৰিব লাগিব, তোমালোকে কমা আদি গোটেইখিনি দিব লাগিব। প্ৰণৱে ক'লে কমা হ'ব, তাৰপিছত ষ্টাৰ্টিংটো তোমালোকে দিবা, তাৰপিছত আজি স্কুল খোলা আছেনে কৈ কুৱেশ্যন মাৰ্ক দিবা, আৰু তাৰপিছত উদ্ধ কমাটো তোমালোকে শেষ কৰি দিবা। তো তেনেকুৱাকৈ দিবা, মানে মানুহ এজনে কাৰোবাৰ এজনক কিবা যদি কোৱা বুজোৱা হয়, তেনেহ'লে কমা দি উদ্ধ কমাটো দিবা, আৰু যদি কুৱেশ্যন কিবা সুধিছে তেনেহ'লে কুৱেশ্যন মাৰ্ক দিবা, প্ৰশ্নবোধক চিনটো দিবা, আৰু নহ'লে ডায়েৰী দি দিবা। তো ঠিক তেনেকুৱাকৈ 2 নম্বৰ কুৱেশ্যনটো দিয়া হৈ আছে, 3 নম্বৰটো দিয়া হৈ আছে, 4 নম্বৰটো দিয়া হৈ আছে। তো ইয়াত তোমালোকে চাবা, কি কৈছে, প্ৰথম কমা দিছে, তাৰপিছত উদ্ধ কমা দিছে, তাৰপিছত যদিহে কিবা এটা কথা কৈছে তেনেহ'লে ডায়েৰী দিছে, কিন্তু যদি প্ৰশ্ন কৰিছে তেনেহ'লে প্ৰশ্নবোধক চিনটো দি দিছে। তো তেনেকুৱা প্ৰশ্ন আহে নৰ্মেলি, ইমান এটা টান নহয়, তোমালোকে চাই যাবা এইখিনি। ৰীতাই ক'লে মই কিতাপ পঢ়োঁ, তো ৰীতাই ক'লে, তাৰপিছত কমা হ'ব, তাৰপিছত উদ্ধ কমা হ'ব, তাৰপিছত কি দিছে, মই কিতাপ পঢ়োঁ, সেইটো দিছে। 4 নম্বৰ দিছে, ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল, ৰামে কৈছে কমা হ'ব, তাৰপিছত উদ্ধ কমা হ'ব, আৰু কি দিছে, হৰি যোৰহাটলৈ গ'ল। এইটো যিহেতু প্ৰশ্ন কৰা নাই, তো তোমালোকে ডায়েৰী দি দিবা। 5 নম্বৰ দিছে, শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা, তো ইয়াতো এটা ইনষ্ট্ৰাকশ্যন দিছে। তো কি হ'ব, কমা হ'ব, তাৰপিছত উদ্ধ কমাৰ মাজত তোমালোকে কথাখিনি লিখিবা, আৰু ইয়াত ডায়েৰী যিহেতু দিয়া হোৱা নাই, শেষত এণ্ডিঙত ডায়েৰী দি দিবা। তো এইখিনি ইজিয়ে হয়, এইখিনি আহিলে পাৰিবা, স্কিপ কৰি নিদিবা। নেক্সট আছে প্ৰত্যয়। প্ৰত্যয় তোমালোকে ভাঙিব লাগিব, ভাঙাৰ পিছত কি হ'ব, তোমালোকে ব্ৰেকেটত লিখিব লাগিব, এইটো কৃত প্ৰত্যয় হয় নে ত্ৰুধি প্ৰত্যয় হয়। তো সেইটো তোমালোকে লিখি থৈ আহিব লাগিব, তেতিয়াহে নম্বৰটো পাবা। ইয়াত কি আছে, শয়ন, তো তালিবা স যোগ অন, শয়ন, আৰু এইটো কি হৈছে, কৃত প্ৰত্যয়। ঠিক তেনেকুৱাকৈ ধাননি আছে, ধান যোগ অনি, এইটো হৈছে ত্ৰুধি প্ৰত্যয়। তো তেনেকুৱাকৈ তোমালোকক দিয়া থাকিব কিছুমান, তোমালোকে এনেকুৱাকৈ ভাঙি লিখিব লাগিব। মই কিছুমান ইম্পৰ্টেণ্ট দেখাই দিছোঁ, ইয়াৰ উপৰি মানে ঢেৰ আছে। এতিয়া আমি যদি কৈ যাই থাকোঁ তেতিয়াও শেষ নহ'ব, হ'লেও কিছুমান ইম্পৰ্টেণ্ট দি দিছোঁ, যাতে এক্সামৰ আগত তোমালোকে চাব পাৰা। তো সেইখিনি চাবা, তাৰপিছত ইয়াত যোনখিনি দেখাইছোঁ এইখিনিও চাবা, এইখিনিও ইম্পৰ্টেণ্ট আছে। ইয়াত 5টা দেখাইছোঁ, আৰু ইয়াৰ পিছত আৰু এক্সট্ৰা 4টা আছে, এই 4টা তোমালোকে চাই ল'বা, এইখিনি ইম্পৰ্টেণ্ট আছে। মৰমীয়াল, মৰম যোগ ইয়াল, ফুলনি, ফুল যোগ অনি। তো তেনেকুৱাকৈ দিয়া হৈ আছে, তোমালোকে চাবা, ইজিয়ে হয়। তাৰপিছত নেক্সট তোমালোকে চোৱা, জতুৱা ঠাঁচ। জতুৱা ঠাঁচ তোমালোকৰ আহিব, কেইটামান ইম্পৰ্টেণ্ট মই দেখাই দিছোঁ, চোৱা। ন দি ক, ইয়াৰ মিনিংটো কি হৈছে, ন দি ক মানে হৈছে ডাঠি কোৱা। ৰমেনে ন দি কৈছে যে সি এইবাৰ ভালদৰে পঢ়ি পৰীক্ষাত ভাল নম্বৰ আনিব। তো মিনিংটো প্ৰথম বুজি পাব লাগিব, তেতিয়াহে তোমালোকে লিখিব পাৰিবা। তো মিনিংটো ন দি কৰ মিনিংটো হৈছে ডাঠি কোৱা। তো নিজৰ মতে বনাব পাৰিবা, কিন্তু তোমালোকে শুদ্ধ হ'ব লাগিব আৰু কথাখিনি। নেক্সট 2 নম্বৰত আছে ফিৰাই লৰ মাৰ, ইয়াৰ মিনিংটো হৈছে ভয়ত হঠাৎ লৰ মৰা। তো ইয়াত কি হ'ব, ভিখাৰীজনে কুকুৰটো দেখি ফিৰাই লৰ মাৰিলে। তো মই যদি কৈ যাওঁতে অকণমান ভুল হৈ যায়, অকণমান ইগন'ৰ কৰি দিবা, কাৰণ নন ষ্টপ তেতিয়াৰ পৰা কৈয়ে থাকিব লগা হৈ আছে, আৰু ভিডিঅ'টো বনাওঁতেও ঢেৰ এডিটিং কৰিব লগা হৈছে। 3 নম্বৰত আছে জয়দেউ কাকতি, অতি অনুনয় বিনয়, ইয়াৰ মানে মিনিংটো হৈছে যে বৰ ৰিকুৱেষ্ট কৰি থকা, সেইটোৱে কৈছে। চোৱা ইয়াত, ৰমেনক জয়দেউ কাকতি কৰিও ভৱেনে টকা ধাৰে নাপালে। 4 নম্বৰটো হৈছে চকুৰ কটা দাঁতৰ শাল, ইয়াৰ মানে হৈছে ঘূৰ শত্ৰু। মীৰা মাহীমাকৰ বাবে চকুৰ কটা দাঁতৰ শাল, মানে মাহীমাকে একদম দেখিব নোৱাৰে। তাৰপিছত নেক্সট তোমালোকে চোৱা, 5 নম্বৰ কি দিছে, সাত ঘাটৰ চেঙেলী, মানে হৈছে অতি দুষ্ট। ইয়াত দিছে তাই এজনী সাত ঘাটৰ চেঙেলী মহিলা। তেনেকুৱাকৈ 6 নম্বৰ আৰু 7 নম্বৰটো তোমালোকে নিজে চাবা, ইম্পৰ্টেণ্টে আছে, সেইখিনি তোমালোকে চাই থৈ দিবা। তাৰপিছত আহিব ক্ষমা, ইয়াত কি দিছে, গুৰু শিষ্য। গুৰু শিষ্য হ'লে কি হ'ব, গুৰু আৰু শিষ্য, আৰু এইটো কি হ'ব, আত্ৰেয়ৰ দণ্ড ক্ষমা। তাৰপিছত নেক্সট তোমালোকে চোৱা, পঞ্চানদ, পঞ্চনদৰ সমাহাৰ, আৰু এইটো কি হ'ব, দীৰ্ঘ ক্ষমা হ'ব। 3 নম্বৰত আছে ত্ৰিজগত,
ট্ৰি মানে হৈছে তিনি আৰু জগতৰ সমাহাৰ তোমালোকে তিনি জগতৰ সমাহাৰ বুলিও দিব পাৰা ভুল নহয় এইটো কি হ'ব দীৰ্ঘ সমা হ'ব ব্ৰেকেটত দি দিবা নেক্সট হয় নৱৰত্ন ন ৰত্নৰ সমাহাৰ এইটো দীৰ্ঘ সমাই হ'ব ৰাম লক্ষ্মণ ৰাম আৰু লক্ষ্মণ ইটৰেটৰ দ্বন্দ্ব সমা ত্ৰিফলা তিনি ফলৰ সমাহাৰ দীৰ্ঘ সমা তো তেনেকুৱাকৈ মই দি থৈ দিছোঁ তোমালোকে চাই যোৱা বাকী আছে কিছুমান তো ইয়াত মই গোটেইখিনিয়ে দেখাই দিব চেষ্টা কৰিছোঁ এইটো কাৰণে ভিডিঅ'টো অকণমান দীঘল হৈছে এনেই ভিডিঅ' ধেৰ আছে কিন্তু বাকীবিলাকে কেনেকুৱাকৈ দি আছে আজি এটা পাৰ্ট দিছে কালি এটা পাৰ্ট দিব নেক্সট আকৌ 2-3টা পাৰ্ট দিব তো তেনেকুৱা দি কাম নাই মই ডাইৰেক্ট তোমালোকক যোনখিনি ইম্পৰ্টেণ্ট আছে এবাৰতে দি দিব চেষ্টা কৰিছোঁ আজি এইটো ওৱান শ্বট হয় ইয়াৰ পিছত আৰু আমি গ্ৰামাৰ ডিছকাছ নকৰোঁ নেক্সট এটা ইম্পৰ্টেণ্ট টপিক হৈছে নতবিধি আৰু সত্ৰবিধি তো এইটো আহিবই তোমালোকৰ ইয়াত চোৱা কি দিছে প্ৰণাম দিছে আৰু প্ৰণামটোত ইয়াত মূৰ্ধন্য ন কিয় হৈছে সেইটো তুমি ক'ব লাগিব চোৱা পৰা বা পৰি বা নিৰ আদি উপসৰ্গৰ পিছত হোৱা বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে তো সেইটো লিখি দিবা তোমালোকে তাৰপিছত নেক্সট চোৱা পৰিণামটো ইয়াত কি হৈছে পৰা পৰি আৰু নিৰ উপসৰ্গৰ পিছত নম আদি নকাৰ আদি ধাতুৰ দন্তীয়া ন মূৰ্ধন্য ন হয় ঠিক তেনেকুৱাকৈ উত্তৰায়ণ কণ্টক এইখিনি কিয় দন্তীয়া নটো মূৰ্ধন্য ন হৈছে সেইটো তোমালোকে লিখিব লাগিব যিসকল সঁচাকৈ চিৰিয়াছ ষ্টুডেণ্ট আছা তোমালোকে ভিডিঅ'টো এতিয়ালৈ চাই আছা ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা কাৰণ চোৱা তোমালোকেও কষ্ট কৰি আছা আৰু কষ্টৰ ফলটো নিশ্চয় পাবাই তোমালোকে আমিও যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম গ্ৰামাৰ পাৰ্টটো এতিয়া আমি দি দিছোঁ ইয়াৰ আগত মই টেক্সটবুকৰ পাৰ্টটো অলৰেডি দি থৈ দিছিলোঁ বৈচিত্ৰ্যময় অসমৰ পাৰ্টটো দি থৈ দিছিলোঁ তো মই যিমান পাৰোঁ সহায় কৰি গৈ আছোঁ তোমালোকৰ পৰা জাষ্ট এটা বস্তু লাগে সেইটো হৈছে তোমালোকে আমাক ছাপোৰ্ট কৰিবা কেনেকৈ ছাপোৰ্ট কৰিবা ভিডিঅ'টো তোমালোকে লাইক কৰি দিবা যিসকলে এতিয়ালৈ লাইক কৰা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদিহে এতিয়ালৈ তোমালোকে ছাবস্ক্ৰাইব কৰা নাই লগৰবিলাককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতৰো পৰীক্ষা ভাল হয় সূক্ষ্মা সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্তীয় স মূৰ্ধন্য স হয় তো সেইটো তোমালোকে চাবা অকল নতবিধিয়ে নহয় সত্ৰবিধিও তোমালোকক দিব পাৰে তো ইয়াত দেখুৱাখিনি তোমালোকে চাবা তো অকণমান বেলেগো দিব পাৰে কিন্তু নিয়মখিনি জানিলে পাৰিবা নেক্সট আমি বাক্য পৰিৱৰ্তন চাম ইয়াত তোমালোকে জানিব লাগিব বাক্য কেই প্ৰকাৰৰ থাকে সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য সৰল বাক্যৰ কি হ'ব চোৱা মন দি পঢ়িলে পাছ কৰিব পাৰিবা এইটো হৈছে সৰল বাক্য জটিলত কি হ'ব যদি মন দি পঢ়া তেনেহ'লে পাছ কৰিব পাৰিবা ইয়াত এটা কণ্ডিশ্যন ৰাখি দিলে যদি তোমালোকে ভালকৈ পঢ়া তেনেহ'লে পাছ কৰিব পাৰিবা আৰু যৌগিক বাক্যত কি হ'ব মন দি পঢ়া তাৰপিছত কমা দিছে তেনেহ'লে পাছ কৰিব পাৰিবা তো যৌগিক বাক্যত কি হৈছে কমা ব্যৱহাৰ কৰি দিছে তো এনেকুৱা নিচিনা তিনিটা বাক্য থাকে এটা হৈছে সৰল এটা হৈছে জটিল এটা হৈছে যৌগিক তোমালোকক প্ৰশ্নত হয় সৰলৰ পৰা জটিল কৰিব দিব নহ'লে জটিলৰ পৰা সৰল কৰিবও দিব পাৰে বা সৰলৰ পৰা যৌগিক বনাবও দিব পাৰে তো সেইটো কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব ইয়াত তোমালোকে চোৱা আৰু কেইটামান মই দেখাই দিছোঁ এক্সাম্পল হিচাপে তো এইখিনি তোমালোকে চাবা এনেকুৱাকৈ তোমালোকক ট্ৰান্সফৰ্ম কৰিব দিব পাৰে তো এইখিনি তোমালোকে চাবা তো এক্সামত কেনেকুৱাকৈ দিব পাৰে চোৱা তোমালোক ডাইৰেক্টলি সৰল বাক্য এটা দি দিবা আৰু তোমালোক কুৱেশ্যনত ক'ব জটিললৈ তোমালোকে নিব লাগিব সৰল বাক্য দিছে জগতত অসম্ভৱ বুলি একো নাই তো ইয়াত জটিলত কি হ'ব জগতত এনে একো নাই যি অসম্ভৱ নহ'লে এনেকুৱাকৈও দিব পাৰে যে সৰলৰ পৰা যৌগিকলৈ তোমালোকে নিব লাগিব সৰলত কি দিছে ৰাম তেওঁৰ বন্ধুৰ লগত আহিল যৌগিকত কি হ'ব ৰাম আহিল আৰু লগতে তেওঁৰ বন্ধু আহিল তো এনেকুৱা নিচিনা আৰু কেইটামান মই তোমালোকক এক্সাম্পল দেখাই দিছোঁ তোমালোকে চাই যোৱা তো এইটো তোমালোকে চাবা তাৰপিছত এইটো তোমালোকে চাই থ'বা এইটো ইম্পৰ্টেণ্ট আছে সৰল বাক্য দিছে তুমি নাহিলে মই নাযাওঁ জটিলত হ'ব যদি তুমি নাহা তেনেহ'লে মই নাযাওঁ তো তেনেকুৱাকৈ আছে তো আজি এই ভিডিঅ'ত আমি গ্ৰামাৰ গোটেইখিনি টপিক ডিছকাছ কৰিলোঁ এটা টপিকো বাদ যোৱা নাই গোটেইখিনি টপিকৰে কিবা এটা হ'লেও আইডিয়া তোমালোকে পাইছা আৰু এনেকুৱা একো কৰা নাই যে তোমালোকে ইয়াত অকণমান পাইছে এতিয়া আমাৰ এপত যাব লাগিব বা কিবা PDF আছে তাত যাব লাগিব তো তেনেকুৱা নহয় যিখিনি আছে দিব লগা মই গোটেইখিনি দি দিছোঁ আৰু চোৱা ইয়াৰ উপৰিও তোমালোকৰ চমু উত্তৰ তাৰপিছত মূল ভাৱ কোনখিনি ইম্পৰ্টেণ্ট আছে আবেদন কেনেকৈ চাবা ৰচনা কি চাবা বৈচিত্ৰ্যময় অসমৰ পৰা কি কুৱেশ্যন আহিব গোটেইখিনি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিছোঁ তোমালোকে এই ভিডিঅ'টো চোৱা নাই যদি চাবা লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু পিন কমেণ্টত দি দিম লগতে যিসকলে এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা কাৰণ আমি আৰু আমাৰ টিমে গোটেই দিনটো আজি তোমালোকৰ বাবে এই ভিডিঅ'টো বনাওঁতে কষ্ট কৰি আছিলোঁ একদম ৰাতি এতিয়াহে শেষ হৈছে আৰু শেষ হোৱাৰ লগে লগে মই ভিডিঅ'টো আপলোড দিছোঁ তো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু ছাপোৰ্ট দেখা যাবা আৰু এটা কথা মই জানিব বিচাৰিছোঁ তোমালোকে কিমান টাৰ্গেট কৰিছা এই অসমীয়া পৰীক্ষাটো যে আহি আছে তোমালোকৰ কিমান টাৰ্গেট ধৰিছা সেইটো কমেণ্টত জনাবা কমেণ্ট কৰি জনাবা যে মাই টাৰ্গেট কাৰোবাৰ 60% হ'ব পাৰে কাৰোবাৰ 90% হ'ব পাৰে কাৰোবাৰ 95% হ'ব পাৰে তো সেইটো কমেণ্ট কৰি জনাবা মাই টাৰ্গেট 70 মাৰ্কছ বা মাই টাৰ্গেট 80 মাৰ্কছ বা মাই টাৰ্গেট 90 মাৰ্কছ তো সেইটো তোমালোকে কমেণ্ট কৰি জনাবা কাৰ কেনেকুৱা টাৰ্গেট হয় মই জানিব বিচাৰিছোঁ আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণ কেইদিনমান দিন আগলৈ কিছুমানে কৈ আছিলে যে জাষ্ট পাছ কৰিলে হ'ব তো এতিয়া যিমানখিনি হেল্প কৰিছোঁ তোমালোকে পাছ কি এটলিষ্ট 70+ পাবাই আৰু ভালকৈ পঢ়িলে 90+ আহি যাব লগতে যিসকলে এতিয়ালৈ মই হোৱাটছএপত জইন কৰা নাই তোমালোকে হোৱাটছএপত জইন কৰা মই লিংকটো পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা জইন কৰা তাত আৰু কিছুমান বস্তু দিবলৈ আছে তাত মই তোমালোকক ইমেজ আদি দি দিম সেইখিনি পঢ়িবা ভালকৈ আৰু এক্সাম ভাল হ'বই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা